এইটো হৈছে লংকা বাছ ষ্টেণ্ড আৰু বাছ ষ্টেণ্ডৰ ওচৰত আপোনালোকে দেখা পাব একদম ডাঙৰ বেনাৰ মাৰি থৈ দিছে শিখৰত, য'ত এই ৰাগিয়াল বস্তুবোৰ ধপাতৰ বিৰুদ্ধে ৰাইজে মাৰ বান্ধি থিয় দিছে। আৰু তেনেকুৱা সময়তে আমাৰ লংকাত পোষ্টাৰ, ডাঙৰ বেনাৰ, হোল্ডিং আদিৰে নৱপ্ৰজন্মক শিখৰ খাবলৈ, এই যে ৰাগিয়াল বস্তুবোৰ, ধপাত জাতীয় বস্তুবোৰ খাবলৈ উদগনি তুলিছে নেকি বাৰু নেকি? এই বিষয়ে কিন্তু এটা কথা মিউনিচিপালিটি আজি বেয়া পাব আমি এই ভিডিঅ'টো বনোৱাৰ কাৰণে, কিন্তু মিউনিচিপালিটিৰ এইটো এটা দায়িত্ববোৰ থাকিব লাগিছিল যে শিখৰ নিচিনা এটা বস্তু যিটো খাই বহুত মানুহ ইতিমধ্যে মৃত্যুমুখলৈ গৈছে, নহয়নে বাৰু? মৃত্যুমুখলৈ গৈছে বা বহুত টকা পইচা বৰবাদ হৈছে, নিজৰ দেহাটো বেয়া হৈছে। সেই এনেকুৱা ধৰণৰ পোষ্টাৰৰ এই যে বেনাৰবোৰ দেখিলে সচৰাচৰ মানুহে কি হৈ গ'ল, এইটো ভাল বস্তু নেকি, ভাল বস্তুৱে এডভাৰটাইজ দিয়ে নহয় জানো, তেনেকুৱা কথাটো। তে ভাবিব এইটো ভাল বস্তু এডভাৰটাইজ দিছে নেকি, এইটো খাই চাওঁ। সেইটো বহুত ল'ৰা ছোৱালীয়ে খাব। আৰু এইখিনিতে এটা ডাঙৰ কথা আছে দেই, এইখিনিত এটা ডাঙৰ, এইপিনে আছে লংকা হাইস্কুল, নেতাজী হাইস্কুল, এইপিনে আছে স্কুল, এইপিনে আছে গাৰ্লছ স্কুলৰ পৰা আদি কৰি ইংৰাজী স্কুলৰ পৰা আদি কৰি লামডিং ৰোডৰ 5-6খনমান স্কুল এইটো ছাইডে আছে, হয়নে? অতি কাষতে আপোনাৰ এল পি স্কুল আছে, ওচৰতে এল পি স্কুল আছে দেই। এল পি স্কুলৰ পৰা যেনিবা অকণমান দূৰ আছে, তবুতো এল পি স্কুল এখন আছে। এইপিনেদিয়েতো সেই ল'ৰা ছোৱালীবোৰ, এই ছাত্ৰ ছাত্ৰীবোৰ এইপিনেদিয়েতো অহা যোৱা কৰে নহয় জানো? তে এনেকুৱা এখন ডাঙৰ হোল্ডিং লগাইছে। আচলতে এইটো এটা মানে মোৰ বোধেৰে এটা প্ৰতিবাদ হ'ব লাগিছিল, নহ'লে বাৰু? লংকাত এটা এই ধপাত বিৰোধী যিবিলাক কাৰ্যকলাপ বা লংকাত যেনেকৈ এই দুদিনৰ পিছে টিভিয়ে মোবাইলে দেখা পাওঁ ড্ৰাগছৰ বিৰুদ্ধে বা ইত্যাদিৰ বিৰুদ্ধে, তে এইবিলাক যেনেকৈ ইমান ডাঙৰ যেতিয়া হোল্ডিংবিলাক লগাব, তে মানুহে এইবিলাক ৰাগিয়াল বস্তু খাবলৈ উদগনিহে পাব, প্ৰেৰণাহে পাব, নহয় জানো? তে ৰাইজে বিচাৰ কৰিব যে কেনেধৰণে কি কৰিলে আমাৰ লংকাখন সুৰক্ষিত হয়। মই আপোনাক এটা বস্তু দেখাওঁ, আপুনি মেক্স চিমেণ্টখনত হেৰি কৰকচোন, চিমেণ্ট। এতিয়া সেইখন দেখি মানুহে ভাবিব যে মেক্স চিমেণ্টটো ভাল, য়েছ, কিনিবলৈ যাব। এতিয়া এইখন দেখাওক, এতিয়া শিখৰটো ভাল, আপুনি খাব লাগে তেনেকুৱা মানে সেইটোৱে মানুহে সেইটোৱে ভাবিব ন, শিখৰটো চাগে ভাল দেই, শিখৰটো খাই চাওঁচোন, তে নোখোৱা মানুহো খাব, তেনেকুৱা ধৰণৰ। আৰু এবাৰ যদি মুখত এইটো বস্তু লাগি গ'ল, এইটো মানে এৰিবলৈ বহুত টান, সেইটোৱে কথা। এইবিলাক বস্তু মোৰ বোধেৰে লংকা টাউনৰ নিচিনা এটা সুন্দৰ এটা শান্তিময় জেগা এটাত এই বস্তুবোৰ দি বেয়া কৰিছে নেকি, ৰাইজে বিচাৰ কৰিব, নহয়নে বাৰু? ৰাইজে বিচাৰ। ধন্যবাদ। দেখি লংকাৰ মাজ মজিয়াত এনেকৈ শিখৰৰ ধুনীয়াকৈ বিজ্ঞাপন দেখা পোৱা যায়। আৰু আপোনালোকে একদম দেখিলে মানে আচৰিত হ'ব, আজি মানে উদগনি জনোৱা